হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল আৰু মোৰ অসমীয়া পাকঘৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। তিলেৰে বনোৱা কাই মাছৰ ৰেচিপিটো আপোনালোকক দেখুৱাই আছোঁ। পোনপ্ৰথমে লাগিব তিল। এই তিলবিলাক মই আদা নহৰু আৰু বিলাহীৰে মাৰি লৈছোঁ। তাৰপিছত লাগিব জিৰা, তাৰপিছত লাগিব ধনিয়া গুড়ি, ৰং গুড়া আৰু লাগিব ৰেড চিলি। আপোনালোকে চাই থাককচোন কেনেকৈ বনাওঁ মই প্ৰচেছটো। এতিয়া মই সোৱাদ অনুযায়ী ইয়াত অলপ নিমখ দিম। ইয়াৰ মাজতে মই এটা কথা ক'ব পাহৰি গৈছিলোঁ, মই বগা তিলহে ব্যৱহাৰ কৰিছোঁ। ইয়াত মাছবোৰ আপোনালোকে দি ল'ব। মাছবোৰ এতিয়া মছলাটোৰ লগত ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই ইয়াত অলপ পানী এড কৰি দিম। এই যে মাৰিছিলোঁ যে মিক্সাৰটোত, তাত অলপ লাগি থকা মছলাবোৰ ইয়াত পানী দি অলপ মিক্স কৰি মই ইয়াত দি দিছোঁ। আৰু ইয়াৰ কালাৰটো অলপমান বগা দেখা হৈছে কাৰণ মই বগা তিল লৈছোঁ। আৰু এতিয়া অলপ গেছৰ স্কিনটো অলপ বঢ়াই দিম। আপোনালোকে চাই থাকিব। দেখিছেনে আপোনালোকে তিলৰ আঞ্জাখন কি ধুনীয়াকৈ উতলি আছে, আৰু অলপ সময়ৰ পিছত তিলৰ আঞ্জাখন ৰেডি হৈ যাব। এয়াই আমাৰ তিল দিয়া কাই মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত কেঁচা মিঠাতেল অলপমান ইয়াত মই মিলাই দিম। কাৰণ কেঁচা মিঠাতেল অলপ মিলাই দিলে গোন্ধটো বৰ ভাল হয় আৰু খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে এনেকৈ খাই চাবচোন এবাৰ, খুব ভাল পাব। এতিয়া মই তিলেৰে বনোৱা কাই মাছৰ আঞ্জাখন ভাতৰ লগত খাবলৈ লৈছোঁ। হাই গাইজ, দেখিছেনে কি কি লৈছোঁ মই ইয়াত? এয়া মাছৰ চাটনি, এইটো পাপৰ ভাজি আৰু তিলেৰে বনোৱা কাই মাছ। লগত আছে পিঁয়াজ, জলকীয়া, আলু ভাজি। আপোনাৰ চাই থাকক। তিলেৰে বনোৱা কাই মাছ আঞ্জাখন বঢ়িয়া হৈছে। এনেকুৱা আপোনালোকে খাবচোন। এনেকুৱা লাগিছে যে হোটেলত খাই আছোঁ মই। এনেকৈ ঘৰত বনাই খাব, হোটেলতকৈ বেছি সোৱাদ পাব। এতিয়া খোৱা হ'ব মোৰ। এতিয়া বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। দেখিলে আপোনালোকে কি বনাইছোঁ, কি খালোঁ। গুড নাইট, শুভৰাত্ৰি, বাই বাই।